নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা 5th কনভকেশ্যন হ'বলৈ গৈ আছে, পঞ্চম দীক্ষান্ত সমাৰোহ হ'বলৈ গৈ আছে। সেই কনভকেশ্যনত কোনবোৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব পাৰিব, ইয়াৰ যোগেদি শুদ্ধ ইনফৰমেশ্যন লাভ কৰিব। যদি আপুনি 5th কনভকেশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰিছে, গতিকে এইটো যে ইনফৰমেশ্যন পাই যাব। এই ভিডিঅ'টো চাই আপোনালোকে নিজৰ লেপটপ, ডেস্কটপ, মোবাইলতে অতি সহজতে এপ্লাই কৰিব পাৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। সেয়ালৈকে লেপটপ হওক, মোবাইল হওক, কম্পিউটাৰ হওক, য'তেই নহওক যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি তাত চাৰ্চ কৰিব KKHSE.in। KKHSE.in চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটটো দেখিবলৈ পাব। এতিয়া প্ৰথমতে নিশ্চয় দেখিবলৈ পাইছে কনভকেশ্যন 2023। কনভকেশ্যন 2023 লিংকটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। কনভকেশ্যন 2023 লিংকটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰি দিয়াৰ লগে লগে সেই পেজটো কনভকেশ্যন ছিষ্টেমৰ ভিতৰলৈ আপোনাক লৈ যোৱা হৈছে। এতিয়া নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে অনলাইন এপ্লিকেশ্যন ফৰ 5th কনভকেশ্যন 2023। লাষ্ট ডেট হৈছে কনভকেশ্যনৰ বাবে এপ্লাই কৰা লাষ্ট ডেট হৈছে 7/1/2023 আৰু কনভকেশ্যন অনুষ্ঠিত হ'ব 2/2/2023। আৰু এইখিনি জনাই থওঁ কোনবোৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব এই কনভকেশ্যনৰ বাবে গুৰুত্বপূৰ্ণ দিশ শুনিব, কাৰণ বহুতো কেণ্ডিডেট এপ্লাই কৰিম কৈ আছে। ইয়াৰ যোগেদি শুদ্ধ ইনফৰমেশ্যন লাভ কৰিব। ইয়াত কৈছে মোৰ চূড়ান্ত ফলাফল 1/1/2021 পৰা 31/12/2022 ভিতৰত ঘোষণা কৰা হৈছিল আৰু মই সকলো ছেমিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। গতিকে কোনখিনি এপ্লাই কৰিব পাৰিব, যিখিনি 1/1/2021 পৰা বা 31/12/2022 ভিতৰত তেওঁলোকে ডিগ্ৰী কমপ্লিট হৈছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। মনোযোগ শুনিব, সেইখিনি বুজি পাইছোঁ। ডিক্লেয়াৰ দিব, তাৰপাছতে আপুনি ইয়াতো ডিক্লেয়াৰ দি দিব। গতিকে সকলোখিনি প্ৰচেছ বুজি পাইছে যিহেতু, তাৰপাছতে কি কৰিব, ক্লিক টু ষ্টাৰ্ট বটনত ক্লিক কৰিব। ক্লিক টু ষ্টাৰ্ট বটনত ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে আপুনি অন্য এটা পৰ্টেললৈ আহি গৈছে। এতিয়া কি কৰিব লাগিব, আপোনাৰ যিহেতু একাউণ্ট নাই সেইবাবে কি কৰিব, আপুনি ক্ৰিয়েট একাউণ্ট অপশ্যনত ক্লিক কৰিব। ক্ৰিয়েট একাউণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ নতুন পৰ্টেল ওলাই আহিব। নিশ্চয় দেখিছে ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। আপুনি তাত নিজৰ 8 অংকৰ ইনৰলমেণ্ট নম্বৰ দিব লাগিব, তাৰপাছতে মোবাইল নম্বৰ দিব লাগিব, তাৰপাছতে ইমেইল ID বহাব লাগিব, তাৰপাছতে আপোনাৰ যিটো ছিষ্টেম কেপচা আহিছে কেপচা সকলোৱে বেলেগ বেলেগ হ'ব। কেপচা বহাই ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰি দিয়াৰ লগে লগে যিটো মোবাইল নম্বৰ বহাইছিলে সেই মোবাইল নম্বৰলৈ আপোনালোকৰ কি যাব, আপোনাৰ পাছপোৰ্ট যাব। সেই মোবাইল নম্বৰলৈ চেণ্ড কৰি দিয়া হ'ব। তাৰপাছতে আপুনি সকলোখিনি ছিষ্টেমৰ পিছত কি কৰিব লাগিব, আপোনালোকৰ নিজৰ মোবাইল নম্বৰ, পাছপোৰ্ট, কেপচা বহাব। কেপচা বহাই লগইন বটনত ক্লিক কৰিব। লগইন বটনত ক্লিক কৰি দিয়াৰ লগে লগে সন্মুখত এখন নতুন অপশ্যন ওলাই আহিব। অকণমান ৱেইট কৰিব, ছাৰ্ভাৰ ডাউন থাকিব পাৰে, পুনৰ কৈছোঁ। লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে নিশ্চয় দেখিছে কি ফুল কৰিব লাগিব। প্ৰথমে কৈছে ষ্টেপ 1 পাৰ্চনেল ডিটেইলছখিনি ভৰাব লাগিব, তাৰপাছতে ডকুমেণ্ট আপলোড কৰিব লাগিব, তাৰপাছত ষ্টেপ 3 প্ৰিভিউ এণ্ড পে'মেণ্ট কৰিব লাগিব। এতিয়া কি কথা মন দি শুনিব, মই এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। প্ৰথমে ইনৰলমেণ্ট নম্বৰ আপোনালোকৰ সন্মুখত ওলাই থাকিব, তাৰপাছত আপোনাৰ নিজৰ নাম ওলাই থাকিব, তাৰপাছতে আপোনালোকৰ নেমটো আপোনাৰ অসমীয়াত লিখিব লাগিব, যিটো নাম আছে আছামিছত লিখিব লাগিব। তাৰপাছতে আপোনাৰ যি কেটেগৰী হয়, যদি মেল হয় মেল অট'মেটিক লৈ থাকিব, যদি ফিমেল হ'লে ফিমেল অট'মেটিক ওলাই থাকিব। মোবাইল নম্বৰ অট'মেটিক ওলাই থাকিব, তাৰপাছত হোৱাটছআপ নম্বৰ দিওঁ বুলি ক'লে দিব পাৰে, তাৰপাছত ইমেইলটো থাকিব অট'মেটিক, তাৰ প্ৰগ্ৰেম নেম BA অট'মেটিক থাকিব। তাৰপাছত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে কি আৰ ইউ ডিফাৰেণ্ট এবিলিটি লাৰ্ণাৰ, অৰ্থাৎ আপোনাক সুধিছে ফিজিকেলি হেণ্ডিকেপ যদি য়েছ চিলেক্ট কৰিব, যদি নহয় ন' চিলেক্ট কৰিব। নিশ্চয় দেখিছে। তাৰপাছতে আহিলে ভিলেজ টাউন, তাৰপৰা ডিষ্ট্ৰিক্ট চৰ্চ কৰিব, আপোনাৰ যি ডিষ্ট্ৰিক্টে হয় চৰ্চ কৰিব। তাৰপাছতে পোষ্ট অফিচ, তাৰপাছতে পিন নম্বৰ বহাব, যিটো পোষ্ট অফিচৰ পিন নম্বৰ সেইটো বহাব। তাৰপাছতে সকলোখিনি বহাৰ পাছতে এবাৰ চাই শুদ্ধ হোৱাৰ পাছতে ছেভ কণ্টিনিউ বটনত ক্লিক কৰিব। সকলোখিনি ডিটেইলছ বহোৱাৰ পাছত যদি শুদ্ধ হৈছে ছেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰিব, যদি ভুল হৈছে কেনচেল বটনত ক্লিক কৰিব। মোৰ যিহেতু সকলো শুদ্ধ হৈছে সেইবাবে মই ছেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰিম। ছেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো ৰিডাইৰেক্ট হ'ব। সন্মুখত এটা গুৰুত্বপূৰ্ণ পপআপ দেখিবলৈ পাব, ডাটা আপডেটেড ছাকচেছফুলি। অ'কে বটনত ক্লিক কৰিব। অ'কে বটনত ক্লিক কৰি দিয়াৰ লগে লগে সন্মুখত আপোনালোকৰ যিখিনি ডিটেইলছ হয়, আপোনাৰ যিখিনি ফাইল হয়, ফাইল ছাবমিট কৰিব লাগিব যিটো, সেই ফাইলখিনি কি আছে মনোযোগ দি শুনিব। ডকুমেণ্ট ছাবমিট কৰিব লাগিব। মই যিহেতু ডিজেবিলিটি কেণ্ডিডেট এজনৰ এপ্লাই কৰিছোঁ যিহেতু, সেইবাবে ডিজেবিলিটি চাৰ্টিফিকেট আপলোড কৰিবলৈ আহিছে। গতিকে মই প্ৰথমে ডিজেবিলিটি চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। আপলোড কৰিবলৈ হ'লে ক'ত ক্লিক কৰিব লাগিব, চ'ৰ্চ ফাইল বটনত ক্লিক কৰিব। চ'ৰ্চ ফাইল বটনত ক্লিক কৰি দিয়াৰ লগে ইতিমধ্যে আপোনাৰ লেপটপ, কম্পিউটাৰ, ব্ৰাউজাৰ লৈ যাব য'ত আপোনাৰ ফাইলটো আছে। চিলেক্ট কৰাৰ লগে লগে আপুনি ডন বটনত ক্লিক কৰিব। ডন বটনত ক্লিক কৰি দিয়াৰ লগে লগে পুনৰ ইতিমধ্যে মোৰ ফাইলটো ইয়াত আপলোড হৈ গৈছে। এতিয়ালৈকে ফাইলটো আপলোড হোৱা নাই, মনত ৰাখিব। এতিয়া মই ফাইলটো ইয়াত লিংক কৰিছোঁ। তাৰপাছত একশ্যনত নিশ্চয় দেখিছে আপলোডেড নাও। আপলোডেড নাও বটনত ক্লিক কৰিব। আপলোডেড নাও বটনত ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে ফাইলটো ৰিডাইৰেক্ট হৈছে। ইতিমধ্যে মোৰ এই ফাইলটো আপলোড হৈ গৈছে। নিশ্চয় দেখিছে আপলোড। অ'কে বটনত ক্লিক কৰিব। তাৰপাছতে আপোনাৰ নিজৰ নামটো সুন্দৰভাৱে এখিলা বগা কাগজত অসমীয়াত লিখি স্কেন কৰি আপলোড কৰিব লাগিব এই ছিষ্টেমত। অ'কে বটনত ক্লিক কৰি দিয়াৰ লগে লগে নিশ্চয় দেখিছে ইতিমধ্যে প্ৰিভিউ এপ্লিকেশ্যন। গতিকে আপুনি যিখিনি ফুলফিল কৰিছে সেইখিনি শুদ্ধ হৈছে নে এবাৰ চাই ল'ব ভালদৰে।
সকলোখিনি ডকুমেণ্ট ছাবমিট কৰাৰ পাছত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সন্মুখত এনেদৰে ওলাই আহিব প্ৰিভিউ এপ্লিকেশ্যন গ্ৰীণ কালাৰ হয়। গতিকে প্ৰিভিউ এপ্লিকেশ্যনত এবাৰ ক্লিক কৰিব। প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে পেজটো ৰিডাইৰেক্ট হ'ব। ৰিডাইৰেক্ট হৈ আপোনালোকৰ সময়ত কি ডাটা ফুলফিল কৰিছে বা শুদ্ধনে হৈছে অশুদ্ধ হৈছে সকলো ডিটেইলছ চাব পাৰিব। মই দেখুৱাই দিছোঁ। ইতিমধ্যে যিখিনি তথ্য আপুনি ফুলফিল কৰিলে ফুলফিল কৰা তথ্য যদি শুদ্ধ হৈছে আপুনি কি কৰিব ইয়াত ডিক্লেয়াৰ দিব ব্লু টিক অট'মেটিক চিলেক্ট কৰি দিয়ে ক্লিক হৈ যাব। গতিকে মই ডিজেবিলিটি কেণ্ডিডেট এজনৰ যিহেতু ইতিমধ্যে ফুলফিল কৰিছোঁ সেইবাবে কোনো ধৰণৰ পে'মেণ্টৰ অপশ্যন ওলোৱা নাই। গতিকে তেখেতলোকৰ যিহেতু ফ্ৰী হ'ব সেইবাবে ইয়াত পে'মেণ্ট অপশ্যন ওলোৱা নাই। সেইটোকে ইয়াত স্পষ্ট উল্লেখ কৰিছে। ইতিমধ্যে আপুনি ইয়াৰ সকলো ডিটেইলছ যে শুদ্ধ হৈছে এইটো কথা ইয়াৰ মাধ্যমে প্ৰমাণ কৰিলে এতিয়া কি কৰিব আপুনি ফাইনেল ছাবমিট বাটনত ক্লিক কৰিব। যদি ভুল হৈছে পুনৰ চান্স আছে এডিট পাৰ্চনেল ডিটেইলছত ক্লিক কৰিব। যদি শুদ্ধ হোৱা নাই তেতিয়া ক্লিক কৰিব। যদি শুদ্ধ হৈছে তেতিয়া ফাইনেল ছাবমিটত ক্লিক কৰিব। ইয়াত নিশ্চয় দেখিছে মই ফাইনেল ছাবমিটত ক্লিক কৰোঁ। ফাইনেল ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে সন্মুখত গুৰুত্বপূৰ্ণ অপশ্যন ওলাই আহিব। চাব স্পষ্টকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিব। ইয়াত নিশ্চয় দেখিছে কৈছে your application has been submitted successfully KKCSU will verify the information submitted by you। নিশ্চয় দেখিছে যিহেতু ডিজেবিলিটি কেণ্ডিডেটসকলে যিখিনি ছাবমিট কৰিব তেখেতলোকে ভেৰিফিকেশ্যন কৰাৰ পাছতে ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব। সেইবাবে তেখেতলোকৰ এনেদৰে আহিছে। আৰু লগতে যিখিনি পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজে সহজতে ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব অতি সহজতে। নিশ্চয় বুজি পালে। বিশেষকৈ পাৰ্চনেল ডিজেবিলিটি কেণ্ডিডেটসকলে যদি এডমিশ্যনত যিখিনি ছিষ্টেমৰ যোগেদি ফ্ৰী আছিলে বৰ্তমান তেওঁলোকৰ কনভকেশ্যনো ফ্ৰী হৈ যাব। বুজি পালে নিশ্চয়। পাছত অ'কে বটনত মই ক্লিক কৰিম। অ'কে বটনত ক্লিক কৰি দিয়াৰ লগে নিশ্চয় দেখিছে ইউআৰ এপ্লিকেশ্যন ছাকচেছফুলি ইয়াত লিখিছে আৰু এইখিনি পুনৰ মোৰ প্ৰিভিউ ছিষ্টেমটো ওলাই আহিলে। নিশ্চয় দেখা পালে। এইটো আচলতে গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যনটোৰ পৰা যে অকণমান হ'লেও উপকৃত হৈ চলিছে ইনফৰমেশ্যনটো বন্ধুবৰ্গলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। দেখুৱাই দিলোঁ কেনেদৰে আপোনালোকে কনভকেশ্যনৰ বাবে ফৰ্ম ফিল আপ কৰিব ডকুমেণ্ট কেনেদৰে আপলোড কৰিব নিশ্চয় বুজি পালে। ইতিমধ্যে পাৰ্চনেল ডিজেবিলিটি যিখিনি এপ্লাই কৰিব এপ্লাই কৰাৰ লগে লগে তেখেতলোকৰ একনলেজমেণ্টটো এতিয়া হঠাৎ ডাউনলোড কৰিব নোৱাৰে। গতিকে স্পষ্ট উল্লেখ কৰিছে ইয়াৰ মনোযোগ দি শুনিলে। গতিকে পেণ্ডিং ফৰ ইয়ৰ ভেৰিফিকেশ্যন অৰ্থাৎ ভেৰিফিকেশ্যন কৰাৰ পাছত আপুনি নিজৰ ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব কনভকেশ্যনৰ বাবে। ইতিমধ্যে আপোনালোকে সকলোখিনি প্ৰচেছ বুজি পালে। এই প্ৰচেছৰ যোগেদি আপুনি 5th কনভকেশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব। এনেদৰে ফৰ্ম ফিল আপ কৰিলে হৈ যাব। আৰু লগতে যিখিনি কেণ্ডিডেট পাৰ্চনেল ডিজেবিলিটি নহয় তেখেতলোকে পে'মেণ্ট কৰাৰ লগতে অট'মেটিক আপোনালোকে নিজে সেই মানি ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব। আৰু যিখিনি পাৰ্চনেল ডিজেবিলিটি তেখেতলোকৰ কেতিয়াও পে'মেণ্ট কৰিব নালাগে। কনফাৰ্মেশ্যন হোৱাৰ পাছত আপোনালোকে সেই মানি ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব। এইটো আছিল গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যনটোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে ইনফৰমেশ্যনটো প্লিজ বন্ধুবৰ্গলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। যিখিনিয়ে কনভকেশ্যনৰ বাবে এপ্লাই কৰিব তেখেতলোকে এই ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। ধন্যবাদ।